আজি মই আহি আছোঁ শৰাইঘাট দলং পাৰ কৰি আমিন গাঁও হৈ নৰ্থ গুৱাহাটীলৈ। গুৱাহাটীৰ পৰা 25 কিলোমিটাৰ দূৰত্বত ব্ৰহ্মপুত্ৰ নদীৰ কিনাৰত এই সুন্দৰ ঠাইখিনি। আজি বতৰটো খুব ধুনীয়া দেই। এয়া দৌলগোবিন্দ মন্দিৰ। কোভিডৰ পৰিস্থিতিৰ বাবে গেট বন্ধ আছে, সেইকাৰণে সোমাব নোৱাৰিলোঁ। আজি মই আহিছোঁ আমাৰ দাক্ষায়ণীৰ বিহুৱা টিংকু শইকীয়া আৰু কিশোৰ দালে, আৰু তেওঁলোক দুজনৰ ঘৰ হয় নৰ্থ গুৱাহাটীত, কিন্তু সদ্যহতে মই আছোঁ টিংকুৰ ঘৰত। আৰু টিংকুৰ এতিয়া আমি সুন্দৰ বিহু নাম শুনিম, তাৰপিছত আমি কিশোৰৰ বিহু নাম শুনিম। কিন্তু এটা ধুনীয়া বিহু নামে আমাৰ বন্ধুসকলক অন্তৰ্মুখ কৰিব বুলি মোৰ বিশ্বাস। লেটছ ষ্টাৰ্ট। আপোনালোকে গম পাইছে জলিবা আজি আমাৰ ঘৰত আহিছে। বলকচোন আমি জলিবা কি কৰিছে দেখাংগো। হেল্ল', এয়া চাওক কি বনাইছোঁ। এই দাঙি দে ওচৰৰ পৰা। এয়া হ'ল গাহৰি। আচলতে আমাৰ ঘৰত গাহৰি বনাব নিদিয়ে, আৰু সেইকাৰণে মানে মই টিংকুৰ ঘৰলৈ আহি পেলাই আজি গাহৰি বনাই আছোঁ। এণ্ড ফাৰ্ষ্ট টাইম আহিছোঁ, নাজানো টিংকুৰ মাক দেউতাকে কি ভাবিছে। আহিয়ে একদম সৰু একদম খেতালিব ধৰিছে, কিন্তু উপায় নাই ন, লোভতে গাহৰি যে ঘৰত খাবলৈ নিদিয়ে, সেইকাৰণে বনাই লৈছোঁ। আৰু আমি আৰু গান শুনিম দেই টিংকুৰ ঘৰত। যা এতিয়া গাহৰি বনি আছে, চৰুত উঠি আছে, গাহৰি হয় মানে এতিয়া কিশোৰৰ আমি আৰু এটা বিহু নাম শুনিম। মই ইয়াতে ৰেডি কৰি দিছোঁ। য়েছ, ষ্টাৰ্ট। নমস্কাৰ দি দিছে। নমস্কাৰ মানে শেষ হোৱা নাই, মোবাইলে পৰি গৈছিলে হাতৰ পৰা। ইমান এক্সাইটেড মানে বিহু শুনি পেলাই। আমি আৰু বিহু শুনিম। আমি বিহু নামবিলাকতো শুনিয়ে থাকোঁ। এতিয়া হুঁচৰি অংশৰ ফুলকোঁৱৰৰ গীত, ফুলকোঁৱৰৰ এটা আমি খুব সুন্দৰ সুন্দৰ আমি গীত শুনিবলৈ পাওঁ, কিন্তু আজিকালি প্ৰায় লুপ্ত হৈ গৈছে। চ' আমি ফুলকোঁৱৰৰ গীত এটা আমি গাবলৈ অনুৰোধ জনাইছোঁ দুইজনকে। এই নাহকেল ই মানে বিৰাট লাজ, বুজিছে নাই?
ইয়াৰো লাজ বাৰু কিন্তু ইয়াতকৈ অলপ কম লাজ তাৰ ফুলকৰৰ গীতটো আজি দুইজনে গাই মানে আমাৰ দাক্ষায়ণীত এইটো নাম বহুত বছৰৰ পৰা আমি গাই থকা হৈছে কিন্তু আপোনালোকে শুনি চাওকচোন কেনেকুৱা পায় মোৰতো খুব ভাল লাগে ফুলে কোঁৱৰ নগৰে জয় ফুলিলে কাঞ্চনে বিনাই কান্দিলে বিনাই কান্দিলে গধূলৰে মাৰি ফুলে কোঁৱৰ আনি হলে মাৰি ফুলে কোঁৱৰ গাহৰিয়ে ভাঙিলে গাহৰিয়ে ভাঙিলে কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাব দেই জলিবা আকৌ পাকঘৰলৈ গ'ল এতিয়া আমাৰ ফালৰ পৰা কিবা এটা গাই দিওঁ আৰু নিজে ধৰে কটীয়া হাৰতে বকেয়া শাওনৰ ধুয়ে ভুই ভাততে লৈ হৰিণা কাটিতে কঙালী বান্ধো আগুন পকে যে আগুন পকে পুহতে চাৰা ৰাতি মাঘতে ভোগালী আগুনৰ পচুৱা চুটচি গানৰা বান্ধৈ বান্ধৈ বহাগত বিহু নাম বহাগত আমি ইমান পৰেতো বিহু শুনিলোঁ এতিয়া টিংকুৱে এটা কামৰূপী লোকগীত গাব আৰু খুব তাৰ কণ্ঠ খুব সুন্দৰ লাগে কামৰূপী লোকগীতটো চেষ্টা কৰিছে আচলতে আৰু সকলোকে ক'ব খোজোঁ যে আমাৰ যিহেতু কামৰূপী লোকগীতৰ বা কামৰূপী লোকগীতত যি ব্যৱহাৰ হোৱা বাদ্য সেই বাদ্য আমাৰ লগত এতিয়া নাই তাৰ বাবে আমি ক্ষমা খুজিছোঁ কিন্তু ঢোলটোতে ৰিডমটো ধৰি পেলাই আপোনালোকক এটা অকণমান সৰু কামৰূপী লোকগীত এটা শুনাব খুজিছোঁ টিংকু গাই দেচোন তই যে ফেচবুকত দিছিলি বিৰাট ভাল লাগিছিলে এই কেমেৰাটো উল্টি থাকে আমাৰ ষ্টেণ্ড নাই যে বুজিছে নাই যেতিয়া বহুত আমাৰ ছাবস্ক্ৰাইবাৰ্ছ হ'ব আমি তেতিয়া ষ্টেণ্ড কিনিম তেতিয়া আমি ডাঙৰ ব্লগাৰ হ'ম সুন্দৰী গাতে মা চি কিয় কৰিলে इसे कहते हैं इज्जत का फलूदा সুন্দৰী গাতে মা বনসাৰিয়া কৃষ্ণ মধুৰা যা বনসাৰিয়া কৃষ্ণ মধুৰা যা কান্দে গোপী গণ কান্দে বৃন্দাবন কান্দিছে বিধি কৰ্পুৰী কাকুলি ব্যাকুলি কান্দে আইজোৱা মোৰে ৰাম কান্দো বুলিয়ে অ সুন্দৰী ৰাধে মা কৃষ্ণ মধুৰা বনসাৰিয়া কৃষ্ণ মধুৰা
মোৰতো খুব ভাল লাগিছে কিন্তু সি চেষ্টা কৰিছে আপোনালোকে আশীৰ্বাদ কৰিব আপোনালোকে কমেণ্টছ কৰিব সি নিশ্চয় আগলৈ আৰু ভাল এজন শিল্পী হ'ব পাৰিব ভাল শিল্পী হয় বাৰু কিন্তু বিহুৰ লগতে যাতে বেলেগ সংগীতসমূহ আমাৰ যি সংস্কৃতি সেইবিলাকো যাতে কঢ়িয়াই লৈ যাব পাৰে আৰু কিশোৰো যাতে এনেকৈ ঢুলুকি বজাব পাৰে গাহৰি হৈ গ'ল একদম চৰু সতি উঠাই আনিছে টিংকুৱে তাৰপিছতে এয়া টিংকুৰ মাকে খুব ধুনীয়া ধুনীয়া বস্তু বনাইছে এয়া হ'ল দালি এইটো কি তৰকাৰী বৌ আচ্ছা সৰিয়হ দি মাছ বনাইছে এয়া চাগে মুৰ্গী মুৰ্গীৰ জোল ব্ৰইলাৰ অঁ ব্ৰইলাৰ বুলি কৈছে সি এইখিনি কি কচু কলডিল ভাজি আজি আৰু খোৱাহে কথা অঁ চাটনিটো কৈছে বতা বতা কিমান খাদ্য আচলতে ক্ষীণাই গৈছে যে মানুহবিলাকে বৰ চিন্তা কৰে মোলৈ আৰু এতিয়া মোৰ ফেভৰেট বস্তু এটা লৈ আহিছে কিশোৰে ইয়াত চুঙা খুলি ওলাইছে মোৰ চবতকৈ প্ৰিয় বস্তু জলকীয়া এয়া হ'ল একদম প্ৰস্তুতি পৰাশৰৰ বাৰীৰ জলকীয়া পূৰা উঠাই লৈ আহিছোঁ এতিয়া খাম আৰু দেই এইবিলাক ভিডিঅ' কৰি থাকোঁতে মোৰ জিভাৰ পানী পৰিছে আৰু আপোনালোকেও খাওক